বাকী গাঁৱত উদুলি মুদুলি পৰিৱেশ বিয়া নামেৰে মুখৰিত হৈ পৰিছে অঞ্চলটো। আয়তীৰ উৰুলি আৰু বিয়া নামৰ সুৰত মুখৰিত হৈছে কামপুৰৰ আকাশ বতাহ। জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবে পানীৰ অভাৱত পথাৰত মেলিছে চিৰাল ভাত। এজাক বৰষুণৰ বাবে এতিয়া বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ভেকুলী বিয়াৰ আশ্ৰয় ল'ব লগা হৈছে কামপুৰৰ কৃষকে। ইখনৰ পাছত সিখনকৈ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে কামপুৰত ভেকুলী বিয়া পাতিছে যদিও সন্তুষ্ট হোৱা নাই বৰুণ দেৱতা। কাষত কলচী লৈ আয়তীসকলে পানী তুলি ভেকুলা ভেকুলীক নোৱাই ধুৱাই সামাজিক ৰীতি নীতিৰে উদযাপন কৰিছে ভেকুলীৰ বিয়া। কাৰণ বৰষুণৰ অভাৱত এতিয়া সেউজীয়া ধাননিডৰাত মেলিছে চিৰাল ভাত। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তো পূৰ্বৰ প্ৰবাদ অক্ষুণ্ণ ৰাখি বৰষুণ নিদিলে ভেকুলীৰ বিয়া পাতি বৰুণ দেৱতাক সন্তুষ্ট কৰা হয় আৰু বৰষুণ আহে বুলি এক জনবিশ্বাস আছে। সেই উদ্দেশ্যে কামপুৰৰ চৰাইহাগী কৃষকসকলে ভেকুলীৰ বিয়া অনুষ্ঠিত কৰে। গাঁৱৰ মানুহ আগৰে পৰম্পৰা ভেকুলী বিয়া পাতিলে বৰষুণ হয়। আমি গাঁৱৰ মানুহ কৃষক, গাঁৱৰতো মানুহ সৰহ সংখ্যকে কৃষকে সকলোৱে জানে। গতিকে সকলোৱে মূৰৰ ঘাম পেলাই খেতি কৰিছে। খেতি পথাৰত পানী নাই, মাটি ৰোৱাৰে পৰা এতিয়া এটোপাল পানী নাই। সেইকাৰণে আমি আগৰে পৰা বিশ্বাস হৈ আহিছে যিহেতু বৰুণ দেৱতাক পূজা কৰিলে বোলে বৰষুণ হয়, ভেকুলী বিয়া পাতিলে বোলে বৰষুণ হয়, সেইটো বিশ্বাসতে আমি ভেকুলীজনী লৈ আছো। ভেকুলীজনী নোৱাই ধুৱাই কৰি লৈছো। আমাৰ বিশ্বাস আছে যে আমাক বৰুণ দেৱতাই পানী অকণ দিব বুলি আশা কৰিছো। কৃষকসকলৰ মূৰৰ ঘাম মাটিত পেলাইছে, পথাৰত মানে ডাঙৰ ডাঙৰ ভাত মেলিছে যাতে বৰষুণ এটোপা পৰিলে আমি কামপুৰৰ পৰা ঋতু চৌধুৰীৰ ৰিপৰ্ট, দৈনিক জনবাৰ্তা।